নমস্কাৰ দৰ্শকসকল, ধৰ্ম বিৱৰণ চেনেলত আপোনালোক সকলোকেই শুভেচ্ছা জনালোঁ। মোৰ কিছুমান বন্ধু বান্ধৱে মোক কমেণ্ট কৰি কৈছে যে মই অলপমান যেন পঞ্চম কালৰ ওপৰত আলোচনা কৰোঁ, আৰু সেইকাৰণে আজি মই গৰুড় পুৰাণ হিচাপে পঞ্চম কালনো কি, পঞ্চম কালত কি কি কৰ্ম কৰিব নালাগে, পঞ্চম কালত কি কি নক্ষত্ৰ আহে, এই সকলোখিনি আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম। আৰু এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট কৰি জনাব আৰু এই ভিডিঅ'টো শ্বেয়াৰো কৰিব। ব'লক আৰু দেৰি নকৰাকৈ আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। পঞ্চম কাল বা পঞ্চক কাল এই বিষয়ে জনাটো বৰ দৰকাৰ। আমি সকলোৱেই গ্ৰহ নক্ষত্ৰ আদি চাই শুভ কাম আৰম্ভ কৰোঁ। জ্যোতিষী শাস্ত্ৰ হিচাপে মুঠতে ২৭টা নক্ষত্ৰ থাকে আৰু শেষৰ ৫টা নক্ষত্ৰত পঞ্চম কাল লাগে। আৰু শেষৰ ৫টা নক্ষত্ৰ হ'ল ধনিষ্ঠা নক্ষত্ৰ, শতভিষা নক্ষত্ৰ, পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ, উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ আৰু ৰেৱতী। এই ৫টা নক্ষত্ৰ গোটেই নক্ষত্ৰৰ ভিতৰত শেষৰ ৫টা নক্ষত্ৰ। এই নক্ষত্ৰ আমাৰ ৰাশিৰ ওপৰতো প্ৰভাৱ পেলায়। এটা সাধাৰণ কথা হিচাপে জানিব পাৰোঁ, যেতিয়া চন্দ্ৰই কুম্ভ ৰাশি আৰু মীন ৰাশিত থাকে তেতিয়াই পঞ্চম কাল আৰম্ভ হয়। যেতিয়া চন্দ্ৰই ধনিষ্ঠা নক্ষত্ৰৰ ভিতৰত সোমাই শেষ পৰ্যায় পাবলৈ হয় তেতিয়াৰ পৰাই পঞ্চম কাল আৰম্ভ হয়। আৰু চন্দ্ৰ যেতিয়া ৰেৱতী নক্ষত্ৰৰ পৰা নামি অশ্বিনী নক্ষত্ৰত যায় তেতিয়া এই পঞ্চম কাল শেষ হৈ যায়। চন্দ্ৰই এদিনত এটা নক্ষত্ৰ পাৰ কৰে। এই পঞ্চম কাল মুঠতে ৪.৫ দিনৰ বুলি মনা যায়, কিয়নো চন্দ্ৰই এই পঞ্চম কালত ৪.৫টা নক্ষত্ৰ পাৰ কৰি আগলৈ আগবাঢ়ি যায় আৰু মেঘ ৰাশিত প্ৰৱেশ কৰে। মানে পঞ্চম কাল দিনৰ যিকোনো সময়তেই আৰম্ভ হ'ব পাৰে আৰু ৫ দিনৰ দিনাখন যিকোনো সময়ত শেষ হৈ যায়। সামান্য ৰূপত আমি জানিব পাৰোঁ যে ইংৰাজীৰ এটা মাহত এটাহে পঞ্চম কাল আহে, কিন্তু কেতিয়াবা গ্ৰহ নক্ষত্ৰৰ ইফালে সিফালে হোৱা কাৰণে মাহত দুটাও পঞ্চম কাল আহে। বন্ধুসকল, সাধাৰণ জ্ঞান হিচাপে পঞ্চম কালত আমি কিছুমান কৰ্ম কৰিব নাপায় বা কৰিব নালাগে। পূৰ্বপুৰুষৰ পৰাই আমি এই কথাবোৰ শুনি আহিছোঁ যে পঞ্চম কালত যদি কাৰোবাৰ মৃত্যু হয় তেতিয়া সেই ঘৰখনৰ বা তেওঁৰ আশে পাশে থকা মানুহৰ বা সেই গাঁওখনৰ চহৰখনৰ কিছু সময়ৰ ভিতৰতেই আৰু ৫জন মানুহৰ মৃত্যু হৈ যায়। আৰু সেইকাৰণেই পঞ্চম কালত কাৰোবাৰ যদি মৃত্যু হয় তেতিয়া সকলো মানুহেই অলপ ভয় খাই যায় যে আৰু ৫জন কাৰোবাৰ মৃত্যু হৈ যাব বুলি। জ্যোতিষী শাস্ত্ৰ হিচাপে এই কথাষাৰ সত্য, কিন্তু ইয়াৰ পৰা বাচিবৰো উপায় আছে। ব'লক কি কি উপায় কৰিলে এই ঘটনাৰ পৰা আমি বাচিব পাৰোঁ বা ৫জন মানুহৰ মৃত্যু হোৱাৰ পৰা বচাব পাৰোঁ তাৰে ওপৰত আলোচনা কৰোঁ। ধৰ্মশাস্ত্ৰ হিচাপে এই পঞ্চম কালক অশুভ বুলি কোৱা হৈছে। এই পঞ্চম কালত কিবা কৰ্ম কৰিবলৈ হ'লে চাই চিন্তি ভাবি চিন্তিহে কৰিব লাগে, নহ'লে ইয়াৰ দুখ থাকি যায়। পঞ্চম কালত ৫টা কৰ্ম বৰ্জিত কৰা হৈছে। এই ৫টা কৰ্মনো কি, ব'লক তাৰে ওপৰতো আলোচনা কৰোঁ। যেনে ধৰক দক্ষিণ দিশত যদি আপুনি যাত্ৰা কৰিবলৈ ওলাইছে তেতিয়াহ'লে আপুনি চাই লওক যে এই যাত্ৰাৰ সময়খিনিত পঞ্চম কালটো নালাগে, কাৰণ এই পঞ্চম কালত দক্ষিণ ফালে যাত্ৰা কৰাটো অশুভ হয়। আপুনি য'তেই নাযাওক কিয়, ভাৰতৰ ভিতৰত হওক বা ভাৰতৰ বাহিৰত হওক, আপুনি মাত্ৰ দুটা বস্তু লক্ষ্য ৰাখিব, আপোনাৰ যাত্ৰা দক্ষিণ ফালে নেকি, আৰু যিখিনি সময়ত আপুনি যাত্ৰা কৰিব সেই সময়ত পঞ্চম কাল লাগিছে নেকি, কাৰণ পঞ্চম কালত দক্ষিণৰ ফালে যোৱা যাত্ৰা অশুভ বুলি কোৱা হৈছে আৰু ইয়াক বৰ্জিত কৰা হৈছে। পঞ্চম কাল শেষ হোৱাৰ পিছত আপুনি যিফালে যাব খোজে সেইফালে যাব পাৰে। দ্বিতীয় বৰ্জিত কৰ্মটো হ'ল, যদি পঞ্চম কাল চলি আছে তেতিয়াহ'লে ঘৰৰ চাদৰ কাম নকৰিব। পকা ঘৰ হওক, খেৰৰ ঘৰ হওক,
টিঙৰ ঘৰ হওক, মুঠতে ঘৰৰ ওপৰৰ ছালৰ কাম একোৱেই নকৰিব। তৃতীয় বৰ্জিত কৰ্মটো হ'ল এতিয়াও কিছুমান গাঁৱৰ মানুহে খৰি জমা কৰি ৰাখে, সেই খৰিৰে খোৱা বস্তু বনাবলৈ, ঘৰত ৰন্ধা বঢ়া কৰিবলৈ। কিন্তু আপুনি জানেনে, পঞ্চম কালত কেতিয়াও খৰি জমা কৰিব নালাগে। খৰি অকল আমি ৰন্ধা বঢ়াৰ কামতেই ব্যৱহাৰ নকৰোঁ, আমি মৃতদেহ দাহ সংস্কাৰ কৰিবলৈও খৰি ব্যৱহাৰ কৰোঁ। আৰু সেইকাৰণেই জ্যোতিষ শাস্ত্ৰ হিচাপে কোৱা হৈছে যে পঞ্চম কালত আপুনি কেতিয়াও ঘৰত খৰি জমা নকৰিব। পঞ্চম কাল শেষ হোৱাৰ পিছতেই আপুনি যিমান পাৰে সিমান খৰি জমা কৰি থওক, আপোনাৰ একো অশুভ নহয়। চতুৰ্থ বৰ্জিত কৰ্মটো হ'ল যে আমি ঘৰৰ কাৰণে যেতিয়া বিচনা আনো তেতিয়া আমি পঞ্চম কালত আনিব নালাগে। যদি আমি ভুলতেও পঞ্চম কালত বিচনা আনো আৰু সেই বিচনাত শুওঁ তেতিয়া আমি বেমাৰী হ'বলৈ ধৰোঁ। আৰু সেইকাৰণে আমি যেতিয়া এখন কাঠৰ বিচনা কিনো তেতিয়া আমি সকলোখিনি বস্তু চাই কিনিব লাগে। আজিকালি ব্যস্ততাৰ সময়ত এইবোৰ বস্তু চাবলৈ কাৰো সময়েই নাথাকে। যেতিয়া বস্তু কিনিবলগীয়া হয় তেতিয়া একোৱেই নাচাওঁ, পচন্দ আহিলেই কিনি লৈ গুচি আহোঁ। কিন্তু লাহে লাহে ঘৰত এইবিলাক অশান্তিৰ সৃষ্টি হ'বলৈ ধৰে আৰু এই কথাবোৰ আমি বুজিয়েই নাপাওঁ। সেইকাৰণে যদি ঘৰৰ কাৰণে বিচনা কিনিবলগীয়া হয় তেতিয়াহ'লে পঞ্চম কাল চাই লৈ কিনিব। এইবোৰ কথা বহুত মানুহে অন্ধবিশ্বাস বুলি এৰি দিয়ে। কিন্তু অলপমান যদি চাই লওঁ কিনো হ'ব, বেয়াটো নহয়, ভালেই হ'ব। আৰু পঞ্চম কৰ্মটো হ'ল পঞ্চম কালত মৃত্যু হোৱাটো। মৃত্যু কাৰো হাতত নাথাকে। মৃত্যু কেতিয়া আহে কোনোৱে ক'ব নোৱাৰে। যদি পঞ্চম কালত কাৰোবাৰ মৃত্যু হৈ যায় তেতিয়াহ'লে কথামতে সেইখন ঘৰৰ বা আশে পাশে বা সেইখন নগৰৰ, সেইখন গাঁৱৰ কোনোবা নহয় কোনোবা 5জন মানুহৰ মৃত্যু হৈ যায়। আৰু কিছু মাহৰ ভিতৰতেই আমি আজি এই কথাবোৰ শুনিলে আচৰিত হওঁ আৰু ভাবোঁ এইবোৰ মিছা কথা। কিন্তু মিছা কথা বুলি কেনেকৈ ক'ব? পুৰণা মানুহে গোটেই কথাবিলাকৰ প্ৰমাণ উলিয়াইছিল, তাৰে পিছতহে শাস্ত্ৰত লিখিছিল। যদি কাৰোবাৰ পঞ্চম কালত মৃত্যু হৈ যায় আৰু তেওঁৰ লগত যাতে সেই 5জন মানুহৰ আৰু মৃত্যু নহয় তাৰ কাৰণে উপায় আছে। ব'লক উপায়কেইটা আলোচনা কৰোঁ। ধৰ্মশাস্ত্ৰৰ মতে যদি পঞ্চম কালত কাৰোবাৰ মৃত্যু হৈ যায় তেতিয়াহ'লে খুব সোনকালেই ঘৰৰ ভিতৰৰ পৰা মৃতদেহটো বাহিৰৰ চোতালত আনি টেণ্টৰ তলত ৰাখিব লাগে। পঞ্চম কাল চলি থাকিলে ঘৰৰ ভিতৰত মৃতদেহ থাকিব নালাগে, কিয়নো ঘৰৰ মানুহৰ কাৰণেই বেয়া। সেইকাৰণে খুব সোনকালেই বাহিৰত লৈ আনিব লাগে। আৰু এইবোৰ কাম নিজৰ মানুহৰ পক্ষে সম্ভৱ নহয়। সেইকাৰণে যোনে এই কথাবোৰ জানে তেওঁলোকে এই কামবোৰ খুব সোনকালেই কৰি দিব লাগে। পঞ্চম কালত যদি মানুহৰ মৃত্যু হয় তেতিয়া সেই মানুহজনৰ লগত আৰু 5টা পুতলা বনাই জ্বলাই দিব লাগে। আৰু সেই পুতলাকেইটা আপুনি দৰকাৰ হ'লে আটাৰে বনাই দিয়ক, ঘাঁহেৰে বনাই দিয়ক বা খেৰেৰে বনাই দিয়ক। কিন্তু 5টা পুতলা বনাই একেলগে সেই শটোৰ লগত, মৃতদেহটোৰ লগত দাহ সংস্কাৰ কৰি দিয়ক। সেই পুতলাকেইটাক প্ৰেতৰ নামেৰে জনা যায়। এই 5টা পুতলা বনাই জ্বলাই দিয়াৰ কাৰণ এইটোৱেই যে যি 5জন মানুহৰ ওপৰত মৃত্যুৰ শংকা থাকে সেয়া দূৰ হৈ যায়। শাস্ত্ৰৰ হিচাপে সেই 5জন মানুহ মৃত্যুৰ মুখৰ পৰা বাচি যায়। পঞ্চম কালত মৃত্যু হোৱা মৃতদেহৰ লগত বহুত নিয়ম কৰা যায়। যেতিয়া কোনোবা পঞ্চম কালত মৃত্যু হয় তেতিয়া কোনোবা জ্যোতিষী বা মৃতদেহৰ কৰ্ম কৰা যিবোৰ পুৰোহিত থাকে তেওঁলোকৰ পৰা গোটেই জ্ঞানখিনি ল'ব লাগে, উপায়খিনি ল'ব লাগে আৰু সেই নিয়ম মতে গোটেই কৰ্মখিনি কৰিব লাগে। তেতিয়াহে সেই আত্মাই মুক্তি পায়। আৰু এটা কথা, পঞ্চম কালত যি পঞ্চম নক্ষত্ৰ থাকে সেই নক্ষত্ৰটো শুভ কৰ্ম কৰা যায়। যেনে ধৰক ৰেৱতী নক্ষত্ৰত মাংগলিক কৰ্ম মানে বিবাহ আদি কৰা যায়। ঠিক তেনেকৈ ধনিষ্ঠা আৰু শতভিষা নক্ষত্ৰত যাত্ৰা কৰিব পাৰি। এইবোৰৰ বিষয়ে কোনোবা জ্যোতিষীৰ লগত যদি ভালকৈ আপোনালোকে বহি আলোচনা কৰে সকলো কথাৰ উপায় আপোনালোকে পাই যাব। আচলতে আমাৰ পূৰ্বপুৰুষে যিবোৰ নিয়ম আমাক দি থৈ গৈছে অলপ হ'লেও মানিব লাগে। এবাৰ ভাবকচোন, আগৰ সমাজখনৰ কথা আৰু এতিয়াৰ সমাজখনৰ কথা। আগৰ সমাজত শান্তি আছিল, ডাঙৰক সন্মান কৰিছিল, সৰুক মৰম কৰিছিল। আজিৰ সমাজখনক চাওকচোন,
ক'তো শান্তি নাই, ডাঙৰৰ প্ৰতি সন্মান নাই, সৰুৰ কাৰণে মৰম নাই, চাৰিওফালে অশান্তি। আমি সকলোৱে বহুতবোৰ কথা অন্ধবিশ্বাস বুলি এৰি দিওঁ, নামানো। সকলোবোৰ কথা এৰি দিওঁ, অন্ধবিশ্বাস বুলি আমি ইগন'ৰ কৰি দিওঁ। আচলতে আমি কিছুমান কথা মানিব লাগে। অহা জেনেৰেশ্যনক আমি অলপ কথা শিকাব লাগে যে আমাৰ পূৰ্বপুৰুষে আমাক কি শিকাইছিল। মই এইটো কোৱা নাই যে আপোনাৰ মনৰ বিচাৰটো এডভান্স নহওক, মানুহৰ বিচাৰধাৰা এডভান্স হ'ব লাগে, কিন্তু আমাৰ পূৰ্বপুৰুষে কিছুমান দিয়া বস্তু এৰিব নালাগে অন্ধবিশ্বাস বুলি। অলপমান হ'লেও আমি কৰিব লাগে। এই কথাবোৰ আপুনি মানিব নে নামানে সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰে। সেইকাৰণে কিবা যদি ভুল হৈ যায় মাফ কৰি দিব। আজিলৈ ইমানেই। যদি আপোনাৰ এই ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে কমেণ্ট কৰক, আৰু যদি মোৰ চেনেলক ছাবস্ক্ৰাইব কৰা নাই এটা ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু এই ভিডিঅ'বোৰ সনাতন ধৰ্মক আগলৈ লৈ যোৱাৰ কাৰণে শ্বেয়াৰ কৰক। ওম নৰনাৰায়ণায় নমঃ।